নমস্কাৰ সকলোকে অসমীয়া অনামিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে শাৰী এখনত ফলছ লগাম বুলি ভাবিছোঁ। মই মেচিনৰ কামো কৰোঁ আৰু শাৰীখনৰ লগত ফলছটো নিমিলে যদিও লগাই দিওঁ, মানে বহুত দিনত আনা হৈ আছে ফলছটো। মোৰ মানে কথা এটা ভাবি হাঁহি উঠিছে আৰু মানে বা এজনীয়ে কৈছিলে যে কৈছে তই কৈছে একেটা নাইটিকে পিন্ধি ভিডিঅ' বনাই থাক আৰু তোক এইটো নাইটি দেখিলে ডিম মছলা বুলি কৈছিলে। আজি আকৌ এতিয়া নাইটি পিন্ধা গ'ল, তাকে হাঁহি উঠিছে মানে মোৰ কথাটো। এতিয়া কি কৰিম আৰু ঘৰতে থাকোঁ আৰু কি ড্ৰেছ সলাই থাকিম, সেইটো কাৰণে যেনেকৈ থাকোঁ তেনেকৈ ওলাই দিওঁ কিছুমান ভিডিঅ'ত। আমাৰ মায়ে কি কৰি আছে অলপ দেখাই দিম দেই আপোনালোকক। নাইছে মাছ ভাজি আছে, কিহৰ লগত বনাব? চুকা টেঙা। এতিয়া 11:12 মায়ে চাহ বনাই দিছে। আমাৰ পোনাদা আৰু দেউতাই খাব এতিয়া দেই। এয়া ঘৰত থাকিলে মানে কি ভিডিঅ' বনাওঁ মই একো বুজি নাপাওঁ, মানে কি ভিডিঅ' কৰিম কি নকৰিম হেৰি লাগি থাকে আৰু। তাকে আজি জলফাই কেইটামান শুকুৱাইছোঁ, কালি ৰাতিয়ে বইল কৰি থ'লোঁ। পাৰোঁ যদি সেইকেইটা আচাৰ বনাম, তেতিয়া সেইটো ভিডিঅ' এটা বনাম আৰু। বাকী এতিয়া কেইটা বাজিলে? এতিয়া হৈছে 12:19। মই ভাত খালোঁ 10টাতে, গতিকে এতিয়া টোপনি লাগিছে মানে। সেয়েহে চাহ একাপ খাই ল'ম আৰু এতিয়া। মায়ে দেউতাই ভাত খাই আছে পাকঘৰত, ভাত খাই আহিলেই বাচনখিনি ধুই মই চাহ একাপ বনাই খাই দিম আৰু। এইটো আমাৰ এক্সেলটো কেনেকৈ শুই আছে চাব দেই ৰাইজ। এইটো চাওক আমাৰ বেমাৰী এক্সেল, চাওকচোন কিমান লেতেৰা সি, চাওক কি চকু এটা বেমাৰ। উঠ 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 উঠ। খাই হ'লে কেনেকুৱা লাগিছে খাই চুকা টেঙা? ভাল হৈছে। বাচনখিনি ধুই লৈ চাহ অকণ বনাইছোঁ দেই, এতিয়া খাবলৈ চাহ খাম। আমাৰ পাকঘৰটো দেখি আপোনালোকে নাহিব দেই, আমি তেনেকুৱাকৈ বনাই ল'ব পৰা নাই বাৰু। চিম্পুলকৈ থাকোঁ আৰু এনেকৈ, হাঁহি নিদিব। মই আকৌ চেনিটো অলপ বেছি খাওঁ দেই, সেইকাৰণে চাগে ক্ষীণাব পৰা নাই আজিলৈ। কি ক'ম আৰু, জিভাৰ গতি। কমাম বুলি ভাবোঁ আকৌ খোৱা যায়। দেখিছেনে ৰাইজসকল, মই চব শকত হোৱা বস্তুৱে খাওঁ। এই ভুজিয়া খাওঁ, বিস্কুট খাই ইমান এটা ভাল নাপাওঁ, আকৌ খালী চাহ কাপো খাব নোৱাৰোঁ আকৌ দিয়ক। এখন শাৰী চিলাব ওলাইছোঁ দেই, চাহ তাহ খাই ল'লোঁ আৰু এতিয়া। এখন চিলাই এলাহ লাগে। মোৰ ল'ৰাটো এতিয়া আহিব দেই স্কুলৰ পৰা, এক্সেল আৰু মই ৰৈ আছোঁ চব এক্সেল। এইটো আমাৰ বেমাৰী এক্সেলটো দেই, ইমান বেমাৰ তাৰ সৰু কালৰ পৰা, তাৰপিছত আকৌ তাক চেপিলেও যে, এতিয়া সি মই ৰৈ আছোঁ। মোৰ ল'ৰাটো আহিব স্কুলৰ পৰা। এইটো আহি গ'ল আমাৰ ল'ৰাটো। কিয় তই আমাক ই ইমান বেয়া মানে ভিডিঅ' কৰিলে কিয়? চাওঁ এবাৰ উঠটো দেখুৱাই দিয়াচোন। আমাৰ ল'ৰাটো উঠ পাতিছে চাওকচোন কেনেকৈ তলটো। এয়া পাকঘৰত বান্দৰ সোমালে দেই, খাই থৈ গ'ল স্কচ চাউল পেলাই থৈ গ'ল গোটেই, গমেই নাপালোঁ। তাক এটা অমলেট বনাই দিওঁ, সি ভাত খাব। কেনেকুৱা? আমাৰ আইমনিক চাব দেই ৰাইজ, ৰং মাৰি আছে দেখিছেনে ৱালত। তাই এইবিলাক কাম কৰি ভাল পাই যে, মই মনে মনে ভিডিঅ' কৰি দিছোঁ।
পোৱালিটো স্কুলৰ পৰা আহিল তেতিয়া এতিয়া তাক খুৱাই বুৱাই ল'লোঁ এতিয়া অলপ ওলাই আহিছোঁ দেই তাউ দিবৰ কাৰণে মই আকৌ ৰাইজক কৈছোঁ আকৌ মই ওলাই আহিছোঁ এবাৰ তাউ দিবৰ কাৰণে চব বহি আছে এই কি হ'ল হাঁহি নামাৰি দিয়া দিয়াচোন তুমি বহি আছা আমাৰ খুৰীজনী এদিনো মই উঠাব পৰা নাই দেই আজিলৈ খুৰীজনী বহুত বিষ হৈ আছে আমাৰ লগৰী খুৰী বহা তুমি ভাল পাইছানে ভৰিখন অলপ পাইছা কি আকৌ এবাৰ জুনু হিৰইনে কি দেখিছে ধান যাই আছে পুৰা আমাৰ হিৰইনে কি লগাই লৈছে চাওক হিৰইনেও মানে ধান যাত লাগিছে আৰু তাউদি ফুৰিছোঁ আমি আমাৰ কাম নাই যে আমি তাউদি ফুৰিছোঁ এনে আৰু অত বহিছোঁ লেকচাৰ দিছোঁ তত বহিছোঁ লেকচাৰ দিছোঁ মই মানে কালিয়ে মাহঁতৰ ঘৰত কাপোৰ মেলি দিছিলোঁ আমাৰ তাত ভালকৈ ৰ'দ নপৰে ইয়াতে ধুই ইয়াতে মেলি দিছিলোঁ কালি নুশুকালে গোটেইখিনি আজি ইয়াতে লৈ যাব আহিলোঁ এতিয়া গৈ আৰু চাহ দেই আমাৰ বাইদেউ দেই আমাৰ নবৌ এতিয়া এঘাৰটা হৈছে যে ফটো হেৰি ভাল হ'লে যাব এতিয়া ঘৰৰ পৰা মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই লাইকসকল আৰু শ্বেয়াৰো কৰি দিব আজিলৈ আহিছোঁ আৰু